প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই বেডৰুমৰ পৰা। বন্ধুসকল, আজি যাম বিয়া খাবলৈ। তাকে ঘৰৰ যিকোনো ভিডিঅ' আজি আপোনালোকে দেখা নাপাব, গছ গছনি ভিডিঅ' দেখা নাপাব। তাকে উলিয়াই লৈছোঁ এযোৰ কাপোৰ। এই কাপোৰযোৰ আজি বিয়াত মানে পিন্ধি যাম। খৰধৰকৈ ওলাওঁতে ভিডিঅ' আৰম্ভ কৰিবলৈ থাকিয়ে গৈছে। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। তাৰপিছত এতিয়া মানে ওলাইছোঁ মই টাউনলৈ যাবলৈ। টাউনৰ পৰা আহোঁ আৰু বস্তু কিছুমান আনিবলৈ আছে মানে ঘৰৰ, তাকে লৈ আহোঁ। হোলী পালেহি, আমাৰ কিন্তু হোলী গিফ্ট পালে আৰু দেই। সেয়া চাওক, হেপী হোলী। হোলী হোৱাই নাই আৰু এতিয়া আপোনালোকক জনালোঁ হেপী হোলী। আগতে কিন্তু বহুত বেছি গিফ্ট পায় হোলীত, এইবাৰ কিন্তু এই ৰংহে পাইছোঁ দেই কোম্পানীৰ ফালৰ পৰা। আমাৰ এওঁ পায় মানে বহুত বেছি বেছি। সেইফালে চাওক কেইবাটাও পেকেট আছে। বিয়া খাবলৈ যোৱা বহুত কেইদিনে হ'ল, ভিডিঅ' কিন্তু এডিট কৰা নাছিলোঁ দেই বন্ধুসকল। আজি এডিট কৰি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এইফালে হোলী পেকেট কেইবাটাও আছে, বিধৰ ৰং মানে কালাৰ। আৰু এইফালে কি কি আছে চাওকচোন, মানে ভাল বস্তু এটাই পাইছোঁ। এইফালে হৈছে মিঠা চফৰ টেমা। এইয়া চাওকচোন, হাজমোলাও দিছে। বাহ, বেলেগ আৰু দেই, 6টা টেমা আহিছে। যি কি নহওক এইখিনি ব্যৱহাৰ কৰিব পাৰিম। সেইফালে এইখিনি চৰবত বনাই খাব দিছে। দেৰিয়ে হৈছে, এতিয়া দেৰি নকৰোঁ বন্ধুসকল, মই গৈ থাকোঁ। আৰু বজাৰলৈ যোৱা মেলা এইবোৰ মানে আপোনালোকক নেদেখুৱাওঁ। তাকে ব'লক, আহি আপোনালোকক লগ পাই আছোঁ। বজাৰৰ পৰা আহি খকাখুন্দাকৈ বিয়া ঘৰলৈ ওলাই আহিলোঁ। আপোনালোকক সেইবিলাক নেদেখুৱালোঁ। এতিয়া আমি পালোহি বিয়া ঘৰ। আৰু বিয়া ঘৰত উদুলি মুদুলি পৰিৱেশ। এইফালে চাওক, গেটৰ সন্মুখৰ ভাগতে দৰা কইনাৰ ফটো, ভাল লাগিছে। এইফালে গুৱা পাণ অৰ্থাৎ তামোল পাণ। আমাৰ অসমত কিন্তু তামোল পাণেই ব্যৱহাৰ হয়, বেলেগ দেশৰ নিচিনা নহয়। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ অসমৰ ভিডিঅ'বিলাক চাব। যিকোনো উৎসৱ পাৰ্বণত আমাৰ তামোল পাণেই ব্যৱহাৰ হয় বন্ধুসকল, আপোনালোকে চাব। এইফালে হৈছে দৰা কইনা, মৰম লগা কইনা। কিন্তু আমি দৰা বিয়া খাবলৈহে গৈছিলোঁ বন্ধুসকল। মই ইয়াতে বহিলোঁ। এইফালে বিভা বাইদেউ আৰু ৰীমা বাইদেউ মোৰ লগত গৈছিল। আৰু এইফালে হৈছে ৰীমা বাইদেউ ছোৱালী। এতিয়া আমি খাবলৈ লৈছোঁ কফি। আৰু কফি খাই অলপ সময় ৰখি আমি সোমাই গ'লোঁ খাবলৈ বুলি। খানা খাবই লাগিব, বিয়া যেতিয়া নহয়। এনেকৈ শাৰী পাতি খানা ল'লোঁ। আৰু খানাখিনি খাই বৈ আজৰি হৈয়ে লগালগ মানে বিহু আৰম্ভ হ'লেই নহয় বন্ধুসকল। নিমন্ত্ৰণ কৰি অনা হুঁচৰি, তাকে চাওঁ বুলি আমিও সেই বহিলোঁ লগে ভাগে সকলোৰ লগতে। আৰু এইফালে আৰম্ভ হ'লেই। আপোনালোকেও অকণমান উপভোগ কৰকচোন, কেনেকুৱানো লাগে। তাৰপিছত আপোনালোকে কমেণ্টত জনাব দেই। পাহৰিছিলোঁৱে বন্ধুসকল, এয়া হৈছে দৰা মাক দেই, বহুত লাজকুৰীয়া। আপোনালোকক এনেকৈ অকণমান দেখুৱাই দিছোঁ। বহুত বেছি হুলস্থুল হৈছে, সেইকাৰণে চাউণ্ডটো কাটি দিয়া হ'ল। সঁচাকৈ বিহু বুলি ক'লে মোৰ যে বহুত বেছি ভাল লাগে। সেইকাৰণে এনেকৈয়ে মোৰ ভিডিঅ'ত অকণমান হ'লেও তেওঁলোকক সাঁচি ৰাখিলোঁ। বিহুযোৰা চাই কিন্তু বহুত বেছি ভাল লাগিছিলে। তাকে ঘৰলৈ আহিবই মন যোৱা নাছিলে। সঁচাকৈ ক'ৰবালৈ ওলাই গ'লে মানে এনেকুৱা ধৰণৰ বিহু হওক বা যিকোনো উৎসৱ পাৰ্বণত ওলাই গ'লে মনটো বহুত বেছি ফূৰ্তি লাগে, নহয়নে?
খালোঁ বিহু চালোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইয়াতে সামৰিব লাগিব বহুত বেছি দীঘলীয়া নকৰোঁ বিহু জোৰালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দৰা কইনালৈও মোৰ ফালৰ পৰা বহুত বেছি শুভকামনা যাচিলোঁ আকৌ অহা ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ।